तामुलपुराव डुरान्ड काप ट्रफी दावबायनाय हाबाफारि खुंदों। फैगौ 30 जुलाइनिफ्राय 25 आगस्तसिम क'क्राझाराव एसियानि बयनिख्रुइबो गोजामसिन जारिमिनारि 133थि डुरान्ड काप फुटबल बादायलायनाय खुंनो लानाय जादों। बेजों लोब्बा लाखिनानै बिटिसि गेलेमु आरो लाइमोन अनसाय बिफाना बिटिआरनि दरबा जिल्लायाव 10 जुलाइनिफ्राय 15 जुलाइसिमनि गेजेराव ट्रफी दावबायनाय आरो दिन्थिफुंनाय हाबाफारि खुंनाय जादों। बेनि लोब्बाजों दिनै तामुलपुर जिल्ला सदराव थानाय तामुलपुर गोजौसिन गेजेरारि फरायसालिनि गेलेग्रा फोथाराव डुरान्ड काप ट्रफी दावबायनाय हाबाफारि खुंनाय जायो। हाबाफारि बायदियै बेलासिनि 2 रिंगायाव तामुलपुर जिल्ला सदरजों डुरान्ड काप लानानै हानजा सुनाय जायो। भारतारि रौनिया हानजा आसाम सरकार आरो बिटिसि सरकारनि जुथायै बानजायनायाव बे ट्रफी दिन्थिफुंनाय हानजा सुनाय हाबाफारिखौ फिरफिला बिरहोनानै बेखेवना होयो भारतारि रौनिया हानजानि लेफ्टिनेन्ट कर्नेल सन्दीपन दे आरो तामुलपुरनि एमएलए जलेन दैमारिया। बेनि उनाव बेलासिनि 3 रिंगायाव तामुलपुर गोजौसिन गेजेरारि फरायसालिमानि गेलेग्रा फोथाराव तामुलपुर एफसि आरो फाटकेजुलि माइनाव क्लाबनि गेजेराव मोनसे दिन्थिफुंथाय फुटबल मेच गेलेनाय जायो। गुबुन फारसेथिं 13 जुलाइयाव बाक्सा, 14 जुलाइयाव क'क्राझार आरो 15 जुलाइयाव डुरान्ड ट्रफी दिन्थिफुंनाय हानजा सुनाय हाबाफारि खुंनाय जागोन। दिनैनि बे हाबाफारियाव तामुलपुरनि जिल्ला बेंगिरि बिद्युत बिकास भागवती, बिटिसिनि गेलेमु बिफाननि मावफुं सोद्रोमा दावबायसा बर', दावबायथाय बिफाननि मावफुं सोद्रोमा धर्म नारायण दास, एमसिएलए हेमन्त कुमार राभा, तामुलपुर जिल्ला गेलेमु आफादनि आफादगिरि देबेन बर'मोनहा बाहागो लायो। বিটিআৰৰ ছেকেণ্ডবাৰৰ কাৰণে আমাৰ এছিয়া মহাদেশৰ সবতকৈ পুৰণা কাপ ডুৰান্ড কাপ এইটো হ'বলৈ গৈ আছে অহা 30 জুলাইৰ পৰা। আৰু তাৰ কাৰণে আমি যোৱা কাইলৈৰ পৰা আমাৰ বিটিআৰৰ 5খন জিলাত টাৰ্গেট কৰি পেলাই আমি ট্ৰফি টুৰটো কৰি আছোঁ। যোৱাকালি ওদালগুৰিত আমি আৰম্ভ কৰিলোঁ আৰু এই ট্ৰফি টুৰৰ লগত সংগতি ৰাখি পেলাই আমি 25 মিনিটৰ এটা প্ৰদৰ্শনী আমি ফুটবল খেল আমি অনুষ্ঠিত কৰিছোঁ। যোৱাকালি ওদালগুৰিত গাৰ্লছৰ আছিলে আৰু আজি তামুলপুৰ আৰু কমৰিঘাটা টিমৰ মাজত খেল অনুষ্ঠিত হৈ আছে। ঠিক তেনেকুৱা আমি 15 তাৰিখত লাগে আমাৰ যি ডুৰান্ড কাপৰ ট্ৰফি ৰেপ্লিকা ট্ৰফি এইটো আমি পাব্লিকৰ মাজত লৈ যাম, সজাগতা কৰাম আৰু ডুৰান্ড কাপটো আমাৰ মাজত যাতে আৰু মোৰ পাব্লিচিটি পায়, মানুহৰ মাজত জনপ্ৰিয়তা যাতে পায় তাকে টাৰ্গেট কৰি পেলাই আমি ট্ৰফিটো লোৱা হৈছে। নিশ্চয় ভাবিছোঁ আমাৰ বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়া শাসনভাৰ লোৱাৰ পিছত নেতৃত্ব দিয়াৰ পিছত আৰু বিটিআৰ অঞ্চলত বিশেষকৈ বিভিন্ন ডিপাৰ্টমেণ্টৰ যেনেকুৱা ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে, ঠিক তেনেকুৱা আমাৰ ক্ৰীড়া বিভাগো যথেষ্ট ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে। আৰু আমি প্ৰথমবাৰৰ কাৰণে আমাৰ নৰ্থ ইষ্টত থকা যি 6 চিডিউল কাউন্সিলবিলাক আছে সেইটোক লৈ পেলাই আমি ISPL পাতিলোঁ প্ৰথমবাৰৰ কাৰণে। আৰু এই ISPL পাতি পেলাই আমি আমাৰ বিটিআৰ অঞ্চলত নৱপ্ৰজন্ম যিসকলে উঠি অহা খেলাৰী তেখেতসকলক যথেষ্ট উৎসাহ যোগোৱাটো আমি দেখিছোঁ। আৰু যোৱা বছৰ আমি 132nd ডুৰান্ড কাপটো পাতিলোঁ আৰু সেই 132nd ডুৰান্ড কাপ পাতাৰ পিছতো আমি দেখিলোঁ আমাৰ গাঁৱে ভূঞে আগত কিছু বিশেষ কাৰণত কিছু গাঁৱত খেলাৰ যি প্ৰভাৱ বা খেলাৰ যিটো পৰিৱেশ সেইটো কমিছিলে। কিন্তু আমি দেখিলোঁ 2021 পৰা আমাৰ বিটিআৰ অঞ্চলত প্ৰতিটো গাঁৱতে খেলৰ এটা খেলৰ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু নৱপ্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত হৈ পেলাই খেলপথাৰত নামাটো আমি দেখিছোঁ। এইটো যথেষ্ট প্ৰভাৱ হৈছে।